নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনোৱা হৈছে আৰু আপোনালোকে চাই আছে ডি ব্লগ। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ। আজি মানে বিৰিয়ানী বনাম বুলি ভাবিছে আৰু আমাৰ দাদা এজনে। তো নাৰিকল চাইকল অনা হৈ গ'ল, তাৰপৰা এইটো কি তেজপাত নেকি? তেজপাত নৰসিংহ অনা হৈ গ'ল, পিঁয়াজ চিয়াজ কটা হৈ গ'ল। তো এতিয়া চাউল তাউল বহাই থৈছে আৰু গেছতে উতলিছে আৰু চাউল। কি চিকেন বিৰিয়ানী ন? চিকেন ক'ত? চিকেন দেখিব লাগিব ন? তো এয়া চিকেন বিৰিয়ানী মানে চিকেন অনা হৈ গৈছে আৰু ধুই মেলাই থৈ দিয়া হৈছে। তো আজি মানে বিৰিয়ানী পূৰা ধামাকা আৰু চুটাই দিব লাগিব আৰু। এতিয়া বিৰিয়ানী ভাতটো কাঢ়ি ধৰা হৈ গ'ল, তাৰপৰা সেইটো পিঁয়াজ দিয়া হৈছে আৰু। তো এতিয়া কেনেকৈ বনাওঁ চাই থাক লাষ্টলৈকে। এতিয়া কি ভাত তুলিব নেকি? পিঁয়াজটো কাটিলৈ কন্দুৱাই দিলে, বিলাহী চিলাহী কটা হৈছে আৰু। বিলাহী চিলাহী চব দিয়া হৈ গৈছে ন, মছলা এতিয়া হালধি দিয়া হৈ গৈছে আৰু। এইটো কি ৰেড চিলিও দিয়া হৈ গৈছে। তো চাই থাক কেনেকৈ বনাওঁ বিৰিয়ানী। কি আছে জিৰা নেকি? ধনিয়া ये क्या चीज़ है? चिकन मसाला। मसला दिया हो गल ना क्या? मसला दिया सब हो गल আৰু। এতিয়া চাউলটো দিয়া হৈছে আৰু। পৰিছে ধৰিব এইটো গোটেইখিনি। লৰাব কেৰাহীখন অলপ সৰুৱে হৈছে ন? বিৰিয়ানী সিজি আছে আৰু।
বিৰিয়ানী দবাই দিব লাগিব হৈ আছে ন এতিয়া বিৰিয়ানী চিৰিয়ানী বনাই হৈ গ'ল আৰু এতিয়া খাই ল'ম আৰু এতিয়া বিৰিয়ানী চিৰিয়ানী খোৱা হৈ গ'ল আৰু তো আজিলৈ ভিডিঅ'টো ইমানে আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই